নন্দৰ তাতে বুঢ়া কালত এটা পালে তোৰে মোৰে হে নাই হ'ব হ'ব মন মাৰি নাথাকিবি ৰজা হৈছে আমাৰ সকলোৰে বাবে হ'ব হৈছে বুজিছ আহক 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 ভালে আছে আছো 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 দেই শুনিবলৈ পালো আমাৰ নন্দ ৰজাৰ কেঁচু এটা হৈছে হৈছে তাকেহে বোলো আমিও ভাল কৰিলে আকৌ পিছে যাওঁ হাতত যে একোটা নানিলে পোনাটিৰ কাৰণে পাহৰিয়ে থাকিলো ন খৰখেদা হ'ল নহয় 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 গছৰ তলত বহিছিলো তইতো আনিব পাৰিলে পাহৰি গলি যি হ'ব হ'ব দে পোনাটোৱে খালি বেয়া নাপালে হ'ল নেপায় নেপায় পোনাটোৱে মাতে মাতিব পৰা নাই আকৌ কেনেকে বেয়া পাব বাৰু এই চাবলৈ ধৰিছেহে আহক আহ তই চাবি আহ যদি আমাৰ ভাগ্যত কেনেবাকে হয় ইমান ধুনীয়াটো ইমান ধুনীয়াটো ভাল লাগিলে ভাল ভাল ধুনীয়া ভালে সুন্দৰ হেৰি আকৌ আপোনালোক সোনকালে আহিলে আমাৰ ভোজনৰ ব্যৱস্থা কৰাই নাই নহয় এই গা পা ধুই আজৰি হৈছোহে পিছত আহিব দেই হয় আমি পাছতে আহিম বল আকৌ পিছত কিন্তু টোপোলাটো ৰৈছে লৈ আহিব ৰাম 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 কি যে মানুহখন আহে দেই পোনাত চাবলে ৰামধনে কেলে কান্দিছে মনে মনে আই মোৰ কথাকেইটা শুন আকৌ আয়ো কান্দিব পৰা খালি এই ৰামধনে ৰাতিপুৱাৰ পৰা সন্ধিয়া সময়লৈকে উশাহ ল'বলৈ সময় নাই ইফালে এযোৰা আহিব সিফালে এযোৰা আহিব ইফালে ক'ব ৰামধন সিফালে ক'ব ৰামধন এই ৰামধনে বাৰু কি কৰিব পাৰে কওকচোন এয়া মনে থাক মোক গালি পাৰিব এতিয়া কান্দিলেও ক'ব মানে আমাৰ মহাৰাণীয়ে ৰামধন কি হৈছে মোৰ ল'ৰাটোৱে কান্দিছে যে আকৌ মনে থাকিলেও নন্দৰাজে ক'ব কি হ'ল ৰামধন পোনাকণ মনে আছে যে মই কি কৰিম এতিয়া কান্দিলেও জগ লাগে নেকান্দিলেও জগ লাগে মই মানে কেতিয়াবা যামগৈ গতে লাগে মই সঁচাকে কৈছো যামগৈ গতে লাগে মই এই দেহা মানুহটোৰ কাৰণে যাব নোৱাৰো একমাত্ৰ সংসাৰটো পাতিব নোৱাৰিলোৱে ইয়াতে অকল গেবাৰী খাটি মৰি গলো
ভুৱে বৱে জাকে জাকে গাভৰু তথাপিতো এই ৰামধনৰ জীৱন শূন্য চেচে অ ৰাণীয়া চিচি কৰিলে চিচি আইও দে ৰাণীয়া অ আহক 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 চাওঁ চব শেষ কৰি পেলালে কাপোৰ কানি দেই চুচু কৰিলা তুমি একো নহয় নহয় ই বৰ দুষ্ট হৈছে অ ৰাণীয়া আপুনি অকণমান লওক মোৰ ভিতৰত কাম কেইটামান আছে কি হ'ল তোমাৰ ভোক লাগিছে নেকি মোৰ বাছাই কেনেকৈ মিচিক মাছাকৈ হাঁহি আছে ৰাণী সঁচাকৈ আমি বৰ ভাগ্যৱান দেৱৰ আশীষ লৈ বাছা মোৰ হৃদয়ৰ ধন বিৰাজিছে নন্দালয়ৰ অনন্য জ্যোতিৰে হয় না এই বয়সত বাছাই আহি মোৰ বুকু জোৰাইলেহি ধন্য হ'ল অভাগী যশোদা ধন্য হ'ল নাথ শুনা ৰাণী ভগৱানৰ সহায় থাকিলে কোনেও দুখ সহ্য কৰিব লগা নহয় হয় নাথ সেয়েহে আমি এই বয়সতো আমাৰ মাজলৈ এটি পুত্ৰ সন্তান আহিলে হয় ৰাণী হোৱা মণিবৰ গৰ্গতে বাঢ়িছে যোৱা ৰাণী তুমি মণিবৰক আদৰাৰ ব্যৱস্থা কৰাগৈ নিশ্চয় নাথ আহক আহক ৰামধন মণিবৰ আহক ৰামধন এই ৰাণীয়া মুনিবৰ আহিলে যোৱা সোনকালে ব্যৱস্থা কৰা আসন গ্ৰহণ কৰক মণিবৰ আমাৰ
মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰক। বাৰ্তা পাই বৰ সন্তোষ পালোঁ। ভগৱন্তই কৃপা কৰক। হয় মুনিবৰ, আপোনালোকৰ কৃপাত মোৰ কোলা হোৱাবলৈ এটি পুত্ৰ সন্তানৰ জন্ম হৈছে। আশীৰ্বাদ কৰিব মুনিশ্ৰেষ্ঠ। তথাস্তু। হে মুনিবৰ আমাৰ বাছাৰ জন্ম কুণ্ডলী চাবৰ বাবে আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আপোনালৈ ধন্যবাদ যাচিলোঁ মুনিবৰ। হে মুনিবৰ আমাৰ বাছাৰ জন্ম কুণ্ডলী আপুনি চাই দিলে আমি পৰম কৃতাৰ্থ হ'ম। নিশ্চয়। মুনিবৰ উত্তম, বৰ উত্তম জন্মকুণ্ডলী। শুনা, প্ৰথমতে সত্যত ভৈল শুল্ক কলেবৰ, ত্ৰেতাত ৰাতুল আৰু দাপৰত ভৈল শ্যাম। এবে ইজনৰ নাম থৈছোঁ এওঁৰ নাম থৈছোঁ কি নাম মুনিবৰ? এওঁৰ নাম কৃষ্ণ। কৃষ্ণ অঁ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। রানী আমার বাসার নাম কৃষ্ণ। শ্রী কৃষ্ণ। মুনিবৰ অশেষ করুণা, মুনিবৰ অশেষ করুণা। রামধন মুনিবরক বিদায় দিয়ার ব্যবস্থা করা। রামধন কৃষ্ণ কৃষ্ণ। সঁচাকৈ নন্দৰাজ আপোনাৰ পৰম সৌভাগ্য। হে মুনিবৰ নন্দৰাজ, এই উপহার গ্রহণ করে আমাক কৃতার্থ করক মুনিবৰ। নন্দৰাজ, মুনিবৰ এবে মই বিদায়হে মাগিছোঁ। ভাল মুনিবৰ। আহো নন্দৰাজ। যাওক মুনিবৰ। রানী আমার বাসার নাম কৃষ্ণ। রামধন ও রামধন, ও আমার বাসার নাম কৃষ্ণ। শ্রীকৃষ্ণ। রানী শুনাচোন রানী, আমাৰ বাছাৰ জন্মৰ কথা শুনি গকুলৰ গোপ গোপীসকলে কেনেদৰে আনন্দত আত্মহাৰা হৈ পৰিছে। হয় নাথ। ৰাণী আমাৰ বাছাৰ জন্মৰ কথা আকাশে বতাহে বিয়পাই দিছে। চোৱাচোন ৰামধন। আহক গোপীসকল আহক। যশোদার পুত্র হইছে নন্দ
এটা অনুৰোধ কৰিছো কোৱা হা? এই আমাৰ সোণপোনা এই ঘৰখনলৈ অহাৰ পৰা হয়, হয়। একেবাৰে ঘৰখন ৰজন জনাই গৈছে গতিকে আজি মহাৰাজো নাচিব লাগিব এই ৰাণীয়েও নাচিব লাগিব হা? সখীসকল গোপীসকল সাজু হোৱা সাজু হোৱা অ ৰামধন অ, তেনেহ'লে ৰ'ব ৰাণীয়ে আপুনিও কিন্তু নাচিব লাগিব নিশ্চয় নিশ্চয় আজিৰ পৰা আমাৰ এই নন্দৰ গৃহত নৃত্য গীতেৰে হকে মুখৰিত আৰম্ভ কৰা। বৰ ভাল লাগিলে ৰামধন তুমি কিন্তু গোপীসকলৰ বাবে খোৱা বোৱাৰ ব্যৱস্থা কৰিব বলা 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 তোমালোকৰ কাৰণে মই খীৰ বনাই থৈছো খাই যাব লাগিব দেই খাই যাব লাগিব কিন্তু হা বলা যোৱা যোৱা সকলোৱে খাই লোৱাগৈ আপোনালোক অলপ জিয়ক মই এই কামখিনি কৰি লওঁ হয় তাৰ পাছত আকৌ আমাৰ দেহা মানুহ ইয়ালৈ লৈ হয় হা তুমি কামবোৰ সামৰা ব'লা ব'লা ৰাম বলক আইঐ কি ধুনীয়া লাগিলে ইমান দিনৰ কাম কৰি আছিলো ভাগৰ একেবাৰে মৰি থাকিলে সদায় যদি এনেকৈ পালোহেঁতেন নাচি থাকিবলৈ শুৱে বাৱে ঢেৰ গাভৰু পাওঁ ভিতৰত মাত খা দিলে আকৌ গাভৰু এৰি থৈ যাব লাগে নহয় কামৰ পৰা নহ'লে উলিয়াই দিব যে হা মুঠতে
কথা হ'ল এতিয়া গম পালো দেহা মানুহ অহাৰ পৰা ইয়ালৈ আয়তীসকল আহি থাকিব আৰু মই এই ঘৰখন এৰি নিদিওঁ মুঠৰ ওপৰত আমাৰ সম্পূৰ্ণ আজিৰ পৰা সকলোকে এক কৰি থৈ যাব তেওঁৰ নাম হ'ল কৃষ্ণ